জয় হিন্দ গাইজ। তো গাইজ বহুতো বন্ধু বান্ধৱীসকলে মোক কমেণ্টত কমেণ্ট কৰি সুধি আছিল, অৰ্থাৎ তেওঁলোকে কৈছিল যে এছাম ৰাইফলৰ চেলাৰীৰ ওপৰত এটা ভিডিঅ' বনাওঁ, অৰ্থাৎ এছাম ৰাইফলৰ পে স্লিপৰ কথা কৈছিলে। তো সেয়ে আজি আপোনালোকক এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে এছাম ৰাইফলৰ আপোনালোকে জইনিং কৰিলে ট্ৰেইনিঙৰ সময়ত আপোনালোকে কিমান দৰমহা পাব। তো আপোনালোকে ভিডিঅ'টো চাব। তো এই পে স্লিপটো হৈছে ছেপ্টেম্বৰ 2022 এছাম ৰাইফলৰ, আৰু আপোনালোকে দেখিছে ৰেংক দিয়া আছে ৰাইফলমেন GD, আৰু আপোনালোকে প্লেচ অফ পষ্টিং নাগালেণ্ডত পষ্টিং হৈছিলে, অৰ্থাৎ ট্ৰেইনিং হৈছিলে মোকামা। তো আপোনালোকে গম পালে ক'ত ট্ৰেইনিং হৈছিলে। তো আপোনালোকে ইয়াতে দেখিছে পে স্কেল দিয়া আছে লেভেল 3 21,700 পৰা 69,100লৈকে আছে আমাৰ বেচিক পে'টো। তো নেক্সট আপোনালোকে এতিয়া দেখিছে বেচিক পে' দিয়া আছে 22,400 টকা। তো আপোনালোকে যেতিয়া জইনিং কৰিব বেচিক পে' পাব 21,700, আৰু যিহেতু ট্ৰেইনিং সময়ত তেওঁলোকৰ 1 ইয়াৰ ট্ৰেইনিং হৈছিলে, 1 ইয়াৰ ট্ৰেইনিঙত তেওঁৰ ইনক্ৰিমেণ্ট লাগিছিলে 700 টকা। তো 21,700 প্লাছ 700 আপোনালোকে প্লাছ কৰিব 22,400 আপোনালোকে পাব। তো এনেধৰণে আপোনালোকৰ ইনক্ৰিমেণ্ট লাগি থাকে বছৰে বছৰে, আপোনালোকৰ বেচিক পে'ত 700 টকা প্লাছ হৈ যাই থাকে। তো তেনেধৰণে আপোনালোকে বেচিক পে' পাব 21,700, আৰু এই কেণ্ডিডেটজনৰ যিহেতু অলৰেডি 1 ইয়াৰ ছাৰ্ভিচ হৈছিলে, ট্ৰেইনিং কমপ্লিট হৈছিলে, তাৰ বাবে তেওঁৰ বেচিক পে' আছিলে 22,400 টকা বেচিক পে'। আৰু নেক্সট আপোনালোকৰ যিটো দিয়ে আছে ডিয়াৰনেছ এলাউন্স, সেই সময়ত আছিলে 32%, 7,616 ৰুপিজ দিয়ে পাইছিলে, আৰু বৰ্তমান আপোনালোকে দিয়ে পাব 8,246 ৰুপিজ, আপোনালোকে 38% দিয়ে পাব। তো আপোনালোকে 8,246 ৰুপিজ আপোনালোকে দিয়ে পাব। তো নেক্সট আপোনালোকৰ যিটো টি শ্বপ আছে, টি শ্বপত 45 ৰুপিজ পাইছিলে, আৰু নেক্সট হাৰ্ডশ্বিপ এলাউন্স 9,700 পাইছিলে। যিহেতু নাগালেণ্ড, মণিপুৰ, অৰুণাচল এইবিলাক ষ্টেটত আপোনালোকৰ হাৰ্ডশ্বিপ এলাউন্সটো থাকে। তো আপোনালোকে হাৰ্ডশ্বিপ এলাউন্স 9,700 পাব। তো এনেধৰণে আপোনালোকৰ টোটেল হৈছিলে 39,761 টকা, অৰ্থাৎ 39,761 ৰুপিজ। আৰু ইয়াতে আপোনালোকৰ ডিডাকশ্যন হৈছিলে NPSৰ ডিডাকশ্যন হৈছিলে 3,002 টকা, আৰু নেক্সট ARGIS আপোনালোকৰ 2,500 টকা কাটিছিলে। তো এনেধৰণে আপোনালোকৰ টোটেল ডিডাকশ্যন চাব গ'লে 5,502 টকা হৈছিলে। তো আপোনালোকৰ গ্ৰছ পে' আপোনালোকে পাইছিলে 39,761 টকা। তো আপোনালোকৰ ডিডাকশ্যন হৈছিলে 5,502 টকা। তো তাৰপিছতে আপোনালোকৰ নেট পে'মেণ্ট পাইছিলে 34,259 ৰুপিজ, অৰ্থাৎ আপোনালোকে 34,259 টকা আপোনালোকৰ একাউণ্টত সোমাইছিলে। তো এইটো হৈছে আপোনালোকৰ ট্ৰেইনিঙৰ সময়ত পোৱা চেলাৰী। তো আপোনালোকে যেতিয়া জইনিং কৰিব তেতিয়া আপোনালোকে এনেধৰণে 34,000 35,000 টকা আপোনালোকে পাব আপোনালোকৰ জইনিং সময়ত। তো আপোনালোকক এইখিনিয়ে জনালোঁ, আপোনালোকে গম পালে। তো তাৰ উপৰি আপোনালোকৰ এছাম ৰাইফল আপোনালোকৰ আছে TPT আছে, ট্ৰান্সপৰ্ট এলাউন্স আছে, আপোনালোকৰ ট্ৰান্সপৰ্ট এলাউন্স পাব, আপোনালোকে HR পাব, হাউচ এলাউন্স পাব। যেতিয়া আপোনালোকে ট্ৰেইনিং কমপ্লিট হৈ আপোনালোকে যেতিয়া বেটেলিয়নৰ ইউনিটত আপোনালোকে পষ্টিং হ'ব, তেতিয়া আপোনালোকে এই চেলাৰীৰ লগতে আপোনালোকৰ TPT অৰ্থাৎ ট্ৰান্সপৰ্ট এলাউন্স আৰু HR হাউচৰ এলাউন্স আপোনালোকৰ পাছ হৈ যাব। তো তেনেধৰণে আপোনালোকে চাব গ'লে ট্ৰেইনিঙৰ পিছত আপোনালোকে 40,000 ওপৰত আপোনালোকৰ চেলাৰী থাকিব, 40,000 to 45,000 টকাৰ ভিতৰত আপোনালোকৰ নেট চেলাৰী হৈ যাব। তো আপোনালোকে গম পালে আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত। তো আপোনালোকৰ পে স্লিপটো দেখুৱালোঁ, তো আপোনালোকে চাব। তো থেংকছ ফৰ ৱাচিং। জয় হিন্দ গাইজ।